নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম ইতিহাসৰ আটাইতকৈ শক্তিশালী আৰু সফল গুৰুজনৰ পৰা শিকা তিনিটা শিক্ষাৰ বিষয়ে। আমি কথা পাতিছোঁ আমাৰ সকলোৰে পূজনীয় শ্ৰী হনুমানজীৰ কথা। এই গোটেই পৃথিৱীত তেওঁ একমাত্ৰ এনে এজন চৰিত্ৰ যাৰ কোনো শত্ৰু বা সমালোচক নাই। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে হনুমানজীৰ জীৱনৰ পৰা আমি এনে কি কথা শিকিব পাৰোঁ যাৰ দ্বাৰা আমি কেৰিয়াৰ বা ব্যক্তিগত জীৱনত 100% সফল হ'ব পাৰোঁ। আজি আমি হনুমানজীৰ জীৱনৰ তিনিটা এনে সিক্ৰেট ফৰ্মুলাৰ বিষয়ে কথা পাতিম, যি আপোনাৰ চিন্তাৰ ধৰণ সম্পূৰ্ণৰূপে সলনি কৰি দিব। হনুমানজীৰ জীৱনৰ পৰা পোৱা প্ৰথম শিক্ষাটো হৈছে আগবাঢ়ি গৈ দায়িত্ব লোৱাৰ সাহস, দ্য পাৱাৰ অফ ইনিচিয়েটিভ। বৰ্তমান সময়ত আমাৰ এটা ডাঙৰ সমস্যা আছে। আমি কামৰ পৰা পলাই ফুৰোঁ বা কোনোবাই কামটো দিলেহে কৰোঁ। কিন্তু হনুমানজীৰ জীৱনত এইটো সম্পূৰ্ণ বেলেগ আছিল। যেতিয়া ৰাম ৰাৱণৰ যুদ্ধত লক্ষ্মণ প্ৰাণহীন হৈ পৰি আছিল, চাৰিওফালে কেৱল হাহাকাৰ আছিল। কোনোবাই কিবা কৰাৰ আগতেই হনুমানজীয়ে নিজে আগবাঢ়ি আহি ক'লে, প্ৰভু আপুনি চিন্তা নকৰিব, মই আছোঁ। যেতিয়া তেওঁক সঞ্জীৱনী বুটি আনিবলৈ কোৱা হ'ল, তেওঁ অজুহাত নেদেখুৱালে যে হিমালয় বহুত দূৰ বা ৰাতিৰ ভিতৰত কেনেকৈ ইয়াক কৰি তোলাটো সম্ভৱ। তেওঁ 1 ছেকেণ্ডো নষ্ট নকৰি উৰা মাৰিলে আৰু কামটো সম্পূৰ্ণ কৰিলে। ইয়াৰ পৰা আমি কি শিকোঁ? ইয়াৰ পৰা আমি শিকিলোঁ যে জীৱনত যদি লিডাৰ হ'ব বিচাৰে, তেন্তে চাকৰি হওক বা ব্যৱসায়, সমস্যা দেখিলে পিছলৈ আঁতৰি নাযাব। নিজেই আগবাঢ়ি গৈ কওক, এই কামটো মই কৰিম। পৃথিৱীয়ে কেৱল দায়িত্ব ল'ব পৰা মানুহকহে সন্মান কৰে। দ্বিতীয় শিক্ষাটো হৈছে কমফৰ্ট জ'নৰ পৰা ওলাই ডাঙৰ লক্ষ্য স্থিৰ কৰা। ড্ৰিম বিগ, এক্ট বিগাৰ। সদায় ডাঙৰ আৰু কঠিন প্ৰত্যাহ্বান গ্ৰহণ কৰক। হনুমানজীয়ে জীৱনত যিবোৰ কাম কৰিলে সেইবোৰ সাধাৰণ মানুহৰ বাবে কল্পনাৰো অগোচৰ আছিল। তেওঁ সৰু সুৰা নদী পাৰ হোৱা নাছিল। তেওঁ একেজাপে 100 যোজন বিশাল সাগৰ পাৰ হৈ গৈছিল। সঞ্জীৱনী বুটি চিনি নাপায় গোটেই পাহাৰখনকেই উঠাই লৈ আহিছিল। ইয়াত আমাৰ বাবে এটা ডাঙৰ শিক্ষা আছে। আজিৰ দিনত আমি বহুত সৰু সৰু লক্ষ্যলৈ জীয়াই আছোঁ। এটা সৰু চাকৰি বা সৰু সফলতাৰে আমি সন্তুষ্ট হৈ পৰিছোঁ। কিন্তু মনত ৰাখিব, যদি আপুনি সৰু কাম কৰে, মানুহে আপোনাক সৰু পুৰস্কাৰহে দিব। আপুনি যিমানেই ডাঙৰ আৰু জটিল সমস্যা সমাধান কৰিব পাৰিব, সমাজত আপোনাৰ মূল্য আৰু উপাৰ্জন সিমানেই বৃদ্ধি পাব। গতিকে নিজৰ কমফৰ্ট জ'ন ভাঙি ডাঙৰ কিবা কৰাৰ মানসিকতা গঢ়ি তোলক। তৃতীয় শিক্ষাটো হৈছে পজিটিভ মাইণ্ডছেট আৰু প্ৰফুল্লিত মন, আনষ্টপেবল পজিটিভ এনাৰ্জি। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যিকোনো পৰিস্থিতিতে মনটো পজিটিভ আৰু আনন্দ কৰি ৰখা। আপুনি যদি লক্ষ্য কৰে, ৰামায়ণৰ প্ৰতিটো চৰিত্ৰই কোনোবা নহয় কোনোবা সময়ত হতাশ বা ক্ৰোধিত হৈছিল। কিন্তু হনুমানজী আছিল সদায় শান্ত আৰু হাঁহিমুখীয়া। যেতিয়া তেওঁ লংকাবাসীৰ মাজত সীতা দেৱীক বিচাৰিবলৈ গৈছিল, তেওঁৰ মনত কোনো ভয় বা সন্দেহ নাছিল। তেওঁ অতি প্ৰফুল্লিত মনেৰে কামটো হাতত লৈ গৈছিল। ইয়াৰ কাৰণটো কি জানেনে? যেতিয়া আপুনি কোনো এটা কাম আনন্দ মনেৰে আৰু পজিটিভ হৈ কৰে, তেতিয়া আপোনাৰ মগজুৱে দুগুণ শক্তিৰে কামটো কৰে। ভয় আৰু চিন্তাই মানুহৰ আধা শক্তি শেষ কৰি পেলায়। গতিকে কাম যিয়েই নহওক, মুখত এটা হাঁহি লৈ আৰু পজিটিভ এনাৰ্জিৰে কামটো কৰক। সফলতা নিশ্চিত। শেষত এটা কথা সদায় মনত ৰাখিব, হনুমানজীৰ ওচৰত অপৰিসীম ক্ষমতা থকাৰ পিছতো তেওঁৰ মনত অলপো অহংকাৰ নাছিল। তেওঁ নিজকে সদায় প্ৰভু শ্ৰীৰামৰ এজন নম্ৰ সেৱক বুলিহে পৰিচয় দিছিল। ঠিক তেনেদৰে আমি জীৱনত যিমানেই সফল নহওঁ কিয়, নম্ৰতা সদায় বজাই ৰাখিব লাগে। আশা কৰোঁ হনুমানজীৰ এই তিনিটা লাইফ লেছনে আপোনাক জীৱনত আগবাঢ়ি যাবলৈ নতুন শক্তি দিব। আপোনাৰ আটাইতকৈ প্ৰিয় কথা কোনটো লাগিল কমেণ্টত নিশ্চয় জনাব। যদি ভিডিঅ'টো ভাল লাগিছে, তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম এনেকুৱা এটা সুন্দৰ ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ভালে থাকক। জয় শ্ৰীৰাম।